অতিকৈ ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনা। এগৰাকী মহিলাই কণমানি সন্তানক স্কুটিৰ আগত বহুৱাই লৈ ৰখিছিল তেওঁৰ ঘৰৰ সন্মুখত। বহু সময়ৰ পৰা তেওঁক পিছা কৰি থকা এজন যুৱকে তেতিয়াই সংঘটিত কৰিলে সেই ভয়ানক কাণ্ডটি। প্ৰকৃত ঘটনাটো কি জানো আহকচোন। এজনী মাইকী মানুহ আমাৰ ঘৰৰ ওচৰতে, তেখেতে আহি আছিলে স্কুটি লৈ পিনে, বাচ্চাও আছিলে লগত। তেখেতৰ পিছে পিছে এটা বাইক আহি আছিলে ফ'ল' কৰি পিনে। তেওঁ ঘৰৰ ওচৰত স্কুটি ৰখোৱাৰ লগে লগে চেইনটো কাঢ়ি পিনে মানুহজন বাইক লৈ পলাই যায়। এইডোখৰতে আৰু এইডোখৰত মাজে মাজে কিছুমান ল'ৰা আহি মানে এইটো কি কয় বস্তুটো গোন্ধাই খুব যে ভাং নে কি ভাং তেনেকুৱা ইয়াত আমি বহুত দিন না কৰিছোঁ, দুদিনমান নাথাকে আকৌ আহে, এইবিলাক হৈ থাকে। গধূলি সময়ত হৈছে। পোহৰ আছিলে পূৰা সেইটো সময়তে, মানে সেইটো সময়ত মানুহ চানুহ ঘৰৰ ভিতৰত সোমাই থাকেতো। নাই, পিছফালে গ'ল, তাৰপিছত পুলিচ মতা হ'ল কিন্তু একো গম নাপালে।